কি বনাইছা কোৱা? ৰাতিপুৱাই মূৰত তেল চেল লগাই লৈছো। ৰাতিপুৱাৰ পৰা অকণমান মূৰটো বিষাই আছিলে, ভাবিলো অকণমান তেল লগাই লওঁ বুলি, মায়ে লগাই দিলে অকণমান। আৰু ইয়াতে খুব বেছি গৰম পৰিছে। কালিতো একদম 39 হৈ গৈছে ইয়াতে, ইমানেই বেছি গৰম পৰিছে, বাহিৰত ওলাব নোৱাৰি। কালি অলপ গৈছিলো পিছবেলা বজাৰ কৰিবলৈ। বজাৰ তেনেকে কৰিবই পৰা নাই ঈদ বুলি, কাৰণ গৰমখনত ওলাবই পৰা নাই। আৰু হাজবেণ্ডো ৰোজা ৰাখি পিছবেলা অকণমান যাবলৈ অসুবিধা পায়। নিফতাৰ কৰাৰ পিছত অকণ এলাহ নিচিনা লাগে, আৰাম কৰিবলৈ মন যায়। তথাপিও তেনেকেই যোৱা হৈছে বাৰু, সৰু সুৰা দুটামান বস্তু এনেকেই লোৱা হৈছে। আপোনালোকক বাৰু দেখুৱাম কি কি লোৱা হৈছে, ঈদততো দেখা পাবই বাৰু, বেছি দিন নাইকিয়া। আৰু বাকী স্বাগতম জনাইছো মোৰ নতুন এটি ব্লগলে। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰো। আৰু আপোনালোকক দেখাও, এইপিনে চাওকচোন, কালি লগাইছিলো অলপমান আৰু আছেই বাৰু লগাবলে। সেইটো বহুতখিনি লং আছিলে, একদম ইয়াৰলৈকে লং আছিলে। লং থাকোতে চাবলে ভাল লাগিছিলে, কিন্তু দুইজনীয়ে টানি টানি ছিঙি পেলাইছে কাৰণে কাটি দিলো। কাটাৰ কাৰণে বেয়া লাগিছে অকণমান। কেনেকুৱা লাগিছে জনাবচোন, বহুত দীঘল আছিলে এডাল। সেইপিনে কিনাৰডাল দেখিছেনে, এইটো চাইডে সেইডাল ছিঙিলেই, সেইডাল লগাবলে আছেই। অকণমান এনেকে সজাইছো, কেনেকুৱা লাগিছে জনাবচোন। আৰু ইয়াতো এফালে এনেকে এডাল দি দিছো, এইখিনি ঠিক ঠাক কৰিবলৈ আছেই। গোটেইখনত লগাবলৈ আছেই পৰ্দা। লগোৱা হ'লে বাৰু আপোনালোকক দেখাম গোটেইখিনি কেনেকুৱা লাগে। এয়া হৈছে কালিৰ ভিডিঅ', মানে 7 তাৰিখৰ ভিডিঅ'। আজি যিহেতু হাজবেণ্ড ঘৰতে আছে, ছোৱালী দুজনীও শুইছে অকণমান, ভাবিছোঁ এতিয়া কেইটামান নিমকিকে বনাওঁ। এয়া মা আৰু মই নিমকি বনাবলৈ লৈছোঁ। বেছি তেনেকৈ একো নবনাওঁ, কাৰণ নোৱাৰোঁ ইহঁতক লৈ। আজি যিহেতু ঘৰতে আছে, সেইকাৰণে ভাবিলোঁ কেইটামান নিমকিকে বনাই লওঁ। আনফালে কেইখনমান মই অনলাইনৰ পৰা কাৰ্টেইনছ কেইখনমান অৰ্ডাৰ কৰিছিলোঁ, সেইখনো আহি পালে। লগতে লগাই চাইছোঁ কেনেকুৱানো লাগে। আৰু দুখনমান আহিবলৈ বাকী আছেই, কেইবাখনো দিয়া হৈছিলে আৰু কেইখনমান কাইলৈ আহিব। আৰু এটা চাইডে এয়া দেখিছেনে, মই অনলাইনত আৰ্টিফিচিয়েল মানি প্লাণ্ট কেইটামান অৰ্ডাৰ কৰিছিলোঁ। ইমান ধুনীয়া আহিছে, বহুত লং আহিছিলে একদম তললৈকে, কিন্তু ইহঁতৰ কাৰণে নোৱাৰিলোঁ ইমান লংকৈ ৰাখিবলৈ। আৰু এইফালে নিমকিও ভাজি আছোঁ। দুপৰীয়াই সেয়া বনাইছিলোঁ, বনাই মেলি কাটি কুটি থৈ দিছিলোঁ, কিন্তু দুইজনী উঠি গ'ল, ভাজিব নোৱাৰিলোঁ। এয়া সন্ধিয়া ভাজিবলৈ লৈছোঁ। আনফালে ইফতাৰৰ টাইম হৈ গ'ল। এয়া হাজবেণ্ডক ইফতাৰ ৰেডি কৰি দিলোঁ। আজি তেনেকৈ বিশেষ একো বনোৱা নাই, গৰমত একোৱেই খাবলৈ নিবিচাৰে, অকল পানী আৰু চৰ্বতেকে খাব বিচাৰে। সেইকাৰণে একো নবনালোঁ। কাষ্টাৰ্ড অলপকে বনাই দিলোঁ আৰু ফ্ৰুটছ কেইটামান দিলোঁ। তাকে মানে একো খাবলৈ নিবিচাৰে, অকল পানী পানী পানীকে বিচাৰি থাকে খাবলৈ। আৰু আজি হ'ল কদৰ। আজি হয়তো হাজবেণ্ডৰ ঘৰত লাষ্ট ইফতাৰ, কাৰণ এইকেইদিনটো আকৌ অফিচৰ পৰা কালিৰ পৰা কৰিব লাগিব অফিচতে। আৰু এয়া ইফতাৰ কৰি মেলি নামাজ পঢ়িবলৈ লৈছে। দৰ্জাখন কেনেবাকৈ খোলা থাকিলে আজি, তাই ভিতৰত সোমাই গৈ বাপেকৰ লগত সেয়া বাপেকক নামাজ পঢ়িব লাগে তাইকো। এয়া আমি ইফতাৰ কৰি মেলি অকণমান ওলাই আহিলোঁ। বস্তু কেইটামান ল'বলগীয়া আছিলে, সৰু সুৰা বস্তুৱে। আৰু ইহঁতক আজি মাৰ লগতে থৈ আহিলোঁ, কাৰণ বস্তুও ল'বলগীয়া আছিলে, বজাৰ অলপ কৰিবলগীয়া আছিলে। ইহঁতক লৈ আহিলে অকণমান অসুবিধা হয় দুজনীক লৈ, আৰু দেৰি হৈ যাব, সিহঁতৰ খোৱা টাইমটোও নিমিলিব। ঘৰত গৈ নহ'লে শুবলৈ বিচাৰিব সিহঁতে। সেইকাৰণে আজি থৈ আহিলোঁ, কাৰণ আমি ওলাই অহা অকণমান দেৰি হৈ গ'ল। ইয়াৰ আগত আমি গ'লোঁ ডি মাৰ্টত, তাত বিচাৰিলোঁ, তাত নাপালোঁ। ইহঁতৰে সৰু সুৰা কিবাকিবি আছিলে। আৰু এইখন এখন নতুন মল খুলিছে আমাৰ ওচৰতে, বহুত বেছি দূৰ নহয়। ইয়ালৈ আহিছোঁ মাৰ কাৰণে শাৰী এখন কিনিবলৈ। শাৰী এখন ল'লোঁ ইয়াৰ পৰাই, আৰু এতিয়া গৈ আছোঁ ইহঁতৰ কাৰণে ড্ৰেছ এযোৰ চাবলৈ। ইমান বেছি ভিৰ হৈছে ইয়াত, মানে সোমাই বস্তু চাবলৈ শান্তি নাপাওঁ, বহুত বেছি ভিৰ হৈছে। হয়তো ঈদৰ আগৰ লাষ্ট ছানডে' কাৰণে চাগে। ইয়াত এনেও ভিৰ থাকে বাৰু, কিন্তু আজি ঈদৰ কাৰণে হয়তো বেছি ভিৰ হৈছে। ইমানেই ভিৰ, ভালকৈ চাবলৈ পৰা নাই বস্তু। ইহঁতৰ লোৱা নহ'লে বস্তু, অকল ড্ৰেছ, দুজনীৰ কাৰণে ড্ৰেছ এটা লোৱা হ'ল আৰু মাৰ শাৰী এখন লৈ পেলাই এতিয়া ওলাই আহিলোঁ। আৰু প্ৰায় 10টাই বাজিবলৈ হ'লহি। আৰু আজি আমি গৈ আছোঁ বাছত। আজি আমি দুইজনে অকলে ওলাই আহিছোঁ। এয়া বাছত গৈ আছোঁ, প্ৰায় 10টাই বাজিলেহি, দেৰি হৈ গ'ল বহুত।
বহুত সময় ৰখি শেষত গৈ বাছ এখন পালোঁ আৰু এইখনে যি অকণমান খালী আছে নেকি যিমানকেইখন বাছ আহিছে গোটেইকেইখন বাছ একদম ফুল আজি ইমানেই বেছি ভিৰ গোটেই বাছ ফুল হৈ আছে এইখনে অকণমান খালী পাই ইয়াতহে গৈ আছোঁ আৰু এতিয়া কি বনাই আছা কোৱা কি বনাই আছা কোৱা टोमेटो अंडा करी আন্দা কাৰী নেকি फ्राई है भुजिया আন্দা ভুজি না टोमेटो किधर है ना करे আহি পাই ভাত বনোৱাত লাগি গ'লোহি মায়ে ভাত বনালে বাকী দালিখিনি মই এফালে উঠাই দিলোঁ আৰু এইফালে হাজবেণ্ডে বনাইছে আজি বিলাহী দি ডিম বনাইছে আৰু এনেকৈ আমি দুজনে মিলি পেলাই আজি বনালোঁ কাৰণ মায়ে দুজনীক খুৱাই আছিলে এয়া মই অনলাইনত বেডশ্বীট দুখন অৰ্ডাৰ কৰিছিলোঁ তাকো আহিলে চাই আছোঁ খুলি পেলাই কেনেকুৱা আহিছে ভালে আহিছে বাৰু কোৱালিটিটো কটনৰ হয় যেনেকুৱা দেখাইছিল তেনেকুৱাই আহিছে ভাল লাগিছে মোৰ বাকী পাৰিলে কেনেকুৱা লাগে আপোনালোককো দেখুৱাম ঈদৰ দিনাখনে পাৰিবলৈ লৈছোঁ কেনেকুৱা লাগে বাৰু আপোনালোককো দেখুৱাম আৰু এয়া যে কাৰ্টেইনছকেইখন লৈছিলোঁ সেয়া এটা ভিডিঅ' বনাইছিলোঁ মই শ্বৰ্ট ভিডিঅ' আনবক্সিঙৰ তাকে সেইকাৰণে এনেকৈ কৰা হৈছিলে ভিডিঅ'টো সেয়াও আপোনালোকক দেখুৱাই দিছোঁ এয়া মই প্ৰায় 10-12খনমান অৰ্ডাৰ কৰা হৈছিলে তাৰ পৰা 8খনহে আজি আহিছে বাকীখন কাইলৈ আহিব সেইকাৰণে খুলি চাই আছিলোঁ আৰু এইফালে মই ভিডিঅ' বনাই আছিলোঁ আৰু এয়া দেখিছেনে চিজা আৰু জিচাক যি পায় ওচৰত মানে সিহঁতে ঢুকিব একে চব কাপোৰ পিলো টানি মেলি আনি আগফালৰ ৰুমত এনেকৈ তলত পাৰি পেলাই শুই থাকে তাৰ ওপৰত খেলি থাকে আজি ভিডিঅ'টো আছিল ইমানখিনিয়ে আশা কৰোঁ ভাল পালে আপোনালোকে চাই আকৌ কোনো এটা ভিডিঅ' লৈ পেলাই লগ পাম আজিলৈ আহিছোঁ সকলো ভালে থাকিব বাই